চাওক মই বিচাৰি ফুৰিছোঁ এয়া মই কি বিচাৰি ফুৰিছোঁ নাইতো আছে নেকি ক'ৰবাত ইয়াতে কোনোবাই থৈ গৈছে নেকি মই কি বিচাৰি ফুৰিছোঁ জানেনে ৰাইজ এই যে কিছুমান মানে পাখণ্ড মাক দেউতাক নিদাৰুণী মাক দেউতাকে ছোৱালী দেৱশিশু জন্ম হোৱাৰ লগে লগে পেলাই দিয়ে সেইদিনা গম পালোঁ এজনী ছোৱালী পুখুৰীত পেলাই দিছে নালাগে বুলি শুনক আমি ছোৱালীবিলাকক আমি কিছুমানে মানে কি বুলি ভাবি আচলতে ছোৱালী হ'ল ঘৰৰ লক্ষ্মী ছোৱালীয়ে ঘৰৰ লক্ষ্মী ছোৱালী ঘৰত থকা মানে ঘৰ চাব কেনেকুৱা মানে উজ্জ্বল হৈ থাকে ছোৱালীয়ে কি কৰিব নোৱাৰে আজিকালি ছোৱালীয়ে ঘৰৰ লক্ষ্মী বাইদেউ আপুনি যে সেইদিনা ছোৱালীজনীক আপুনি নিজে জন্ম দিয়া দেৱশিশুজনীক আপুনি পেলাই দিলে আপুনিও এদিন সেনেকুৱা নাছিলেনে সেই দেৱশিশুটোৰ নিচিনা সেনেকুৱা আপুনিও ছোৱালী নাছিলেনে এতিয়া আপুনি ডাঙৰ হৈ কাৰোবাৰ বোৱাৰী হ'লে কাৰোবাৰ ঘনীয়েক হ'লে এতিয়া ঘৰ এখন চলাই আছে কিন্তু আপোনাৰ যেতিয়া নিজে জন্ম দিলে ছোৱালী বাচ্চা আপুনি পেলাই দিলে আৰু দাদা আপুনি নিজে জন্ম দিলে ছোৱালী সেই ছোৱালী নালাগে আপুনি পেলাই দিলে আপুনি সেই দেৱশিশুৰ নিচিনা যাক এতিয়া আপুনি বিয়া কৰাইছে তেখেতো এদিন সেনেকুৱা নাছিলেনে সেইজনীকেতো আপুনি বিয়া কৰাই আপুনি ঘৰ গৃহস্থলী কৰি আছে এতিয়া যদি আপোনালোকক ছোৱালী নালাগে তেতিয়াহ'লে আপুনি ক'ব লাগিছিলে যে মোক ছোৱালী নালাগে কাৰোবাক লাগে যদি নিব পাৰে প্ৰচাৰ কৰি দিব পাৰে সেনেকৈ নাইতোবা আপোনালোকে কোনোবা এখন আশ্ৰমত থ'ব পাৰে বা একবাৰ যদি আপোনালোকে প্ৰচাৰ কৰি দিলে হয় তেতিয়া চালে হয় আপোনালোকৰ দুৱাৰমুখত নদীৰ সোঁত বোৱা দি মানুহৰ সোঁত বোৱালে হয় ইমানে ছোৱালীক ভাল পায় বহুত নহয় প্ৰায় মানুহ সকলোৱে আছে আজি ছোৱালীক ইমানে ভাল পায় ইমানে ছোৱালী মানে ঘৰৰ লক্ষ্মী ছোৱালীয়ে মানে ইমান দায়িত্ব বুজে চবখিনিয়ে কৰে কিন্তু সেই ছোৱালীক আপুনি পুখুৰীত পেলাই দিলে এইটো আপুনি দিব লাগিছিলে আশ্ৰমত দিব লাগিছিলে যদিহে নালাগে আপুনি কাৰোবাক দিব লাগিছিলে তেতিয়া চালে হয়তো কিমান ছোৱালীক হেৰি মানে কিমান সোঁত বোৱালে হয় আপোনাৰ দুৱাৰমুখত ছোৱালী ভাল পোৱা মানুহৰ সোঁত কিমান বোৱালে হয় ক'ৰবাত দুটা এটাহে আছে আপোনালোকৰ নিচিনা পাখণ্ড নিদাৰুণী মাক দেউতাক ছোৱালী নালাগে পেলাই দিয়ে সেনেকুৱা ৰাইজ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৱে পাব লাগে আৰু এই ৰঙালী বিহুৰ শুভেচ্ছাও জনাইছোঁ সকলোকে পিছত কি এই বিহুৰ মাজতে ৰঙিল বিহুৰ মাজতে সকলোৰে মনবিলাক যে ৰঙিল হয় ছোৱালীৰ প্ৰতি সকলোৰে যে মনবিলাক মানে যোন পাখণ্ড মাক দেউতাক তেখেতসকলৰ কথা কৈছোঁ মনবিলাক যে ৰঙিল হৈ উঠে ছোৱালীক এনেকুৱা নকৰে সেয়ে আপোনালোকৰ ওচৰত মই আজি ভিডিঅ' আকাৰে কৈছোঁ ভিডিঅ'টো যদি ভাল হৈছে লাইক কৰিব আগুৱাই নিয়াত সহায় কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ।